নমস্কাৰ, মই আছিক আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি শিকনৰ তত্ত্বসমূহ আলোচনা কৰিম। থিয়ৰিজ অফ লাৰ্ণিং। শিকনৰ যি তত্ত্ব আছে, আমাক সংযোগবাদ, অনুবন্ধনবাদ, সামগ্ৰিকতাবাদ সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। স্পেচিয়েলি আজি আমি সামগ্ৰিকতাবাদ আলোচনা কৰিম। তাৰ লগত জড়িত সকলো ইম্পৰ্টেণ্ট MCQ আলোচনা কৰি যাম। তো মই আপোনালোকক কৈ থওঁ, ইয়াৰ আগত মই যি পেডাগজি ভিডিঅ' বনাইছোঁ, তাত আমি যি টপিক আছিল বিকাশৰ ধাৰণা আৰু প্ৰকৃতি, কনচেপ্ট এণ্ড নেচাৰ অফ ডেভেলপমেণ্ট, তাৰপিছত বিকাশৰ ষ্টেজেছ অফ ডেভেলপমেণ্ট যি ৰুছো আছিল, তাৰপিছত মনোবিদ ৰায়বাৰ্ণ, আৰ্নষ্ট জন্স এইবিলাকৰ বিষয়ে আলোচনা কৰিছিলোঁ। শৈশৱকাল, বাল্যকাল, কৈশোৰকালৰ বিষয়ে আলোচনা কৰিছিলোঁ। শিশুৰ বিকাশক প্ৰভাৱিত কৰা দিশ, জৈৱিক মানসিক পৰিৱেশ আলোচনা কৰিছিলোঁ। তাৰ উপৰিও শিশুৰ যি বিকাশ হ'ব পাৰে, কি দিশত হ'ব পাৰে, শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক এইবিলাক আলোচনা কৰিছিলোঁ। আগতীয়া বাল্যকাল, শেহতীয়া বাল্যকালৰ ভাষা বিকাশ, ব্যক্তি বিভিন্নতা সকলো আলোচনা কৰি থৈছোঁ। লগতে ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিছোঁ। এইবিলাক মই তলত ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তলত যায় ভিডিঅ'টো চাই ল'ব। তো তাৰ যি নেক্সট পাৰ্ট আছে, সেইখিনি পাৰ্ট আহি আছে। তো সেই পাৰ্টটো মই কালি আপলোড কৰিম। আজি আমি ইয়াৰ বিষয়ে আলোচনা কৰিম। তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। তো কনষ্ট্ৰাকটিভিজিম যি গঠনবাদ আছে, গঠনবাদ বা কনষ্ট্ৰাকটিভিজিমৰ বিষয়ে জীন পিয়াজেটে এটা ইম্পৰ্টেণ্ট তত্ত্ব আগবঢ়াইছিল। গঠনবাদ বা যি কনষ্ট্ৰাকটিভিজিম আছে, তাৰ বিষয়ে জীন পিয়াজেটে এটা ইম্পৰ্টেণ্ট তত্ত্ব আগবঢ়াইছিল, যাক কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী অফ জীন পিয়াজেট, অৰ্থাৎ জ্ঞানাত্মক বা প্ৰজ্ঞাত্মক বিকাশৰ তত্ত্ব বুলি কোৱা হয় জীন পিয়াজেটৰ। তো জীন পিয়াজেট, ব্ৰুনাৰ্ছ, ভাইগটস্কি এইবিলাক যিবিলাক মনোবিজ্ঞানী আছিল, এইবিলাকে কি কনষ্ট্ৰাকটিভিজিম অৰ্থাৎ গঠনবাদত বিশ্বাস কৰিছিল। তো জীন পিয়াজেট, ভাইগটস্কি, ব্ৰুনাৰ্ছ এইবিলাকৰ মনত ৰাখিব, এইবিলাক কি কনষ্ট্ৰাকটিভিজিম থিয়ৰী কি এইবিলাকে ছাপোৰ্ট কৰিছিল। তো জীন পিয়াজেটৰ যি কনষ্ট্ৰাকটিভিজিম থিয়ৰীটো আছিল, সেইটো আছিল কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী অফ জীন পিয়াজেট, অৰ্থাৎ জীন পিয়াজেটৰ জ্ঞানাত্মক বা প্ৰজ্ঞাত্মক বিকাশৰ তত্ত্ব। তো জীন পিয়াজেটৰ বিষয়ে আমি চাই লওঁ। জীন পিয়াজেট আছিল এগৰাকী ছুইচ জীৱবিজ্ঞানী, দাৰ্শনিক আৰু মনোবিজ্ঞানী। তো জীন পিয়াজেট আছিল এগৰাকী ছুইচ মানে ছুইজাৰলেণ্ডৰ আছিল তেওঁ, জীৱবিজ্ঞানী, বায়'লজিষ্ট, দাৰ্শনিক, ফিল'চফাৰ, মনোবিজ্ঞানিক, চাইক'লজিষ্ট। জীন পিয়াজেটে শিশু মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। এইটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাৰ কাৰণে, যে জীন পিয়াজেটক শিশু মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। জীন পিয়াজেটে বিশ্বাস কৰিছিল যে শিশুৱে নিজৰ জ্ঞানৰ বিকাশ পৰিৱেশ আৰু অভিজ্ঞতাৰ পৰা নিজে নিজে কৰি লয়। জীন পিয়াজেটৰ লগত যিবিলাক কনষ্ট্ৰাকটিভিজিম আছে না, তেওঁলোকে কি বিশ্বাস কৰে যে শিশুৱে যি নিজৰ জ্ঞান থাকে, বুদ্ধি থাকে, সেইবিলাক পৰিৱেশৰ পৰা আহৰণ কৰে, নিজৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰে। সেইটো থিয়ৰী কনষ্ট্ৰাকটিভিজিম। জীন পিয়াজেটে বিশ্বাস কৰিছিল যে শিশুৱে নিজৰ জ্ঞানৰ বিকাশ পৰিৱেশ আৰু অভিজ্ঞতাৰ পৰা নিজে নিজে কৰি লয়। জীন পিয়াজৰ যি মননাত্মক প্ৰজ্ঞাত্মক থিয়ৰী আছিল, সেইটো থিয়ৰীত জীন পিয়াজেটে নিজৰ শিশুৰ বিকাশক 4টা স্তৰত ভাগ কৰিছিল। সেই 4টা স্তৰ মই কৈ গৈছোঁ, যে চেঞ্চৰী মটৰ ষ্টেজ, প্ৰি অপাৰেশ্যনেল ষ্টেজ, কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ আৰু ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ। মই প্ৰথম ইংলিছত এইকেইটা স্তৰৰ অৰ্থাৎ পিয়াজেটৰ যি মননাত্মক বা প্ৰজ্ঞাত্মক বিকাশৰ থিয়ৰী আছে, সেইটো ইংলিছত মই এইকাৰণেই কৈছোঁ যে তাৰ যিবিলাক অসমীয়া অনুবাদ আছে, তাত অসমীয়াত বহুত যিকোনো কিতাপত বা যিকোনো ঠাইত আপোনালোকে বেলেগ বেলেগকৈ পাব পাৰে। সেইকাৰণে আপোনালোকে কি ইংলিছখিনি মনত ৰাখিব চেষ্টা কৰিব। যোনটো প্ৰথম স্তৰ আছে সংবেদন সঞ্চালনমূলক স্তৰ, সেইটো ইন্দ্ৰিয় অংগ সঞ্চালনমূলক স্তৰ বুলিও কোৱা হয়, বা ইন্দ্ৰিয় অংগ সঞ্চালনমূলক বিকাশ বুলিও কোৱা হয়। সেইটো মনত ৰাখিব। সেইটো থাকে জন্মৰ পৰা 2 বছৰলৈ। তাৰপিছত থাকে প্ৰাক কাৰ্যকৰীকৰণ স্তৰ নাইবা প্ৰাক বোধমূলক বিকাশ, এইটো থাকে 2 পৰা 7 বছৰলৈ। বাস্তৱ কাৰ্যকৰীকৰণ স্তৰ বা মূৰ্ত ক্ৰিয়া সম্পাদন স্তৰ, সেইটো থাকে কি 7 পৰা 11 বছৰলৈ। আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰ বা বিধিগত ক্ৰিয়া সম্পাদন, এইটো স্তৰ থাকে 11 বছৰৰ ওপৰৰ পৰা। তো ইংলিছলি চাই ল'ব যে চেঞ্চৰী মটৰ ষ্টেজ, তো সংবেদন সঞ্চালনমূলক স্তৰ যি আছে জন্মৰ পৰা 2 বছৰলৈ, তাৰ এটা ইম্পৰ্টেণ্ট বৈশিষ্ট্য হৈছে যে বস্তু পাৰদৰ্শিতা, অৰ্থাৎ অবজেক্ট পাৰমানেঞ্চ। তাৰমানে সেই সময়ত শিশুৱে কি কৰে, যেতিয়া সেই সময়ত তাৰমানে শিশুৱে বস্তুৰ অস্তিত্বৰ বিষয়ে বুজি পোৱা হয়। কেনেকুৱা, যে এজন শিশুৱে অন্য এটা শিশুৰ লগত খেলি আছে বা পুতলাৰ লগত খেলি আছে, যদি আপুনি তেওঁৰ পৰা পুতলাটো কাঢ়ি লৈ যায় বা লুকাই থৈ দিয়ে, তেতিয়া শিশুতে বুজিব যে পুতলাটো আছিল, কিন্তু আপোনালোকে ক'ৰবাত লুকাই ৰাখিছে। তেওঁ হয়তো সেইটো গম নাপাব যে আপুনি ক'ত লুকাই ৰাখিছে, বা তেওঁ বিচাৰিব নোৱাৰিব, কিন্তু তেওঁ এটা অনুমান কৰিব পাৰিব যে এটা বস্তু আছিল যাৰ লগত তেওঁ উমলি আছিল বা খেলি আছিল, কিন্তু সেই বস্তুটো এতিয়া নোহোৱা হৈ গৈছে, কিন্তু তাৰ বস্তু অস্তিত্বই তেওঁ অনুভৱ কৰিব পাৰিব। সেইটো বস্তু কি বুলি কোৱা হয়, বস্তু পাৰদৰ্শিতা বুলি কোৱা হয়। প্ৰাক কাৰ্যকৰীকৰণ স্তৰ, এইটো কিবা জন্মৰ পৰা 2 বছৰৰ পৰা 7 বছৰলৈ। এতিয়া 2টা মূল বৈশিষ্ট্য থাকিব, এটা প্ৰতিকী বিকাশ, এটা হ'ব
প্ৰতিনিধিত্বৰ অসমৰ্থতা। এই প্ৰতীকী পাৰদৰ্শিতা মানে প্ৰতীকী বিকাশ বা পাৰদৰ্শিতা যি সেইটো মানে এনেকুৱা বস্তু ধৰি লওক শিশুৱে যেতিয়া খেলি থাকে, আপোনালোকে নিশ্চয় লক্ষ্য কৰে যেতিয়া শিশুৱে খেলি থাকে এডাল বাৰী পালে সেইডালক হাতত ল'লে দেখি সেইডালক কি বোলে গাড়ী বনাই লয়, বা এটা কাঠৰ টুকুৰা পালে নাইবা কি যিকোনো বস্তু এটা পালে সেইটোক মোবাইল বনাই লয়, বা এটা কিবা উঠাৰ কাৰণে বস্তু পালে সেইটোক তেওঁ ঘোঁৰা বনাই লয়। সেইবিলাক যি কৰা হয় সেইটো কি বোলে প্ৰতীকী বিকাশ, অৰ্থাৎ যিকোনো বস্তুক যিকোনো ৰূপ লৈ দি লয়। তাৰপিছত প্ৰতিনিধিত্বৰ অসমৰ্থতা। প্ৰতিনিধিত্বৰ অসমৰ্থতা মানে কি, তেওঁলোকেতো নিজে নিজক প্ৰতিনিধিত্ব কৰিব নোৱাৰে সেইখিনি সময়ত। লগতে প্ৰতিনিধিত্বৰ অসমৰ্থতা এইটো বুজায় যে তেওঁলোকে এইটো যিহেতু বিকাশাত্মক থিয়ৰী, ইয়াত এইটো বুজায় যে সিহঁতে মানসিকভাৱে কিছুমান বস্তুক সহজে বিচাৰ কৰিব নোৱাৰে। উদাহৰণস্বৰূপে যদি সিহঁতক তাৰমানে এটা যেতিয়া 1 কেজি ওজনৰ দাগা দি দিয়া হয় বা 1 কেজি ওজনৰ বেলেগ এটা বস্তু দি দিয়া হয়, যোনটো বস্তু দেখাত ডাঙৰ সিহঁতৰ মতে সেইটো ডাঙৰ হ'ব, আৰু যোনটো দেখাত সৰু সিহঁতৰ মতে সেইটো সৰু হ'ব। সিহঁতে সেইটো সহজে বুজিব নোৱাৰে যে 1 কেজি দাগা বা 1 কেজি যি বস্তু আছে সেই দুটা ওজন দি সমানে আছে। সিহঁতে এইটো বুজিব পাৰে যে দেখাত যিটো বস্তু ডাঙৰ আছে সেইটো ডাঙৰ। সেইটোকে কি কয়, প্ৰতিনিধিত্বৰ অসমৰ্থতা। 3 নম্বৰত আছে বাস্তৱ কাৰ্যকৰীকৰণ স্তৰ 7 পৰা 11 বছৰলৈ। বাস্তৱ কাৰ্যকৰী মানে কি, ধৰি লওক ইয়াৰ আগত যোনটো স্তৰ আছিল তাতে বস্তুবিলাকত ধৰি লওক এটা যদি 1 কেজি ওজনৰ এটা দাগা আছিল বা 1 কেজি ওজনৰ এটা বস্তু আছিল, সিহঁতৰ পাৰ্থক্য সিহঁতে সহজে বুজি পোৱা নাছিল। সিহঁতে ডাঙৰটোক ডাঙৰ বুলি ভাবিছিল, সৰুটোক সৰু বুলি ভাবিছিল। কিন্তু বাস্তৱ কাৰ্যকৰীকৰণত কি হ'ব যে এই বয়সৰ যিবিলাক শিশু দেখিব সিহঁতে ইয়াৰ পাৰ্থক্য বুজি পাব যে আকাৰত ডাঙৰ বা আকাৰত সৰু, লগতে বুজি পাব যে দুয়োটাৰ ওজন সমান আছে। মূৰ্ত ব্যৱস্থা মানে এইটো যে এইটো আমাৰ ল'ৰা ছোৱালীখিনিয়ে সকলোবিলাক বস্তু সিহঁতক সেইবিলাকৰ নামেৰে জানে বা ডিফাৰেঞ্চবিলাক বুজি পোৱা হয়। যেনে গাড়ী, চাইকেল, তাৰপিছত কুকুৰ, মেকুৰী, সেনেকুৱা যিবিলাক বস্তু থাকিব চববিলাক বস্তু তাৰমানে ভালদৰে বুজি পাব। এনেকুৱা নহয় যে এটা বস্তুক আন নামেৰে দি মাতিব, আন বস্তুক আন নামেৰে দি মাতিব। সিহঁতে যি বস্তু সেইটো নামেৰে দি সেই সময়ত মাতিব। তাৰপিছত আহিছোঁ আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰ 11 বছৰৰ ওপৰলৈ, অৰ্থাৎ এইখিনি কৈশোৰকাল বুলি ক'ব পাৰি। ইয়াত আছে বিমূৰ্ত ধাৰণা এবষ্ট্ৰেক্ট আৰু প্ৰকল্পিত। বিমূৰ্ত ধাৰণা মানে এইটো ক'ব পাৰি, ধৰি লওক ইয়াৰ আগৰ যোনটো স্তৰ আছিল তাত ল'ৰা ছোৱালীবিলাকে মূৰ্ত ধাৰণা পায়, চব বস্তুবিলাকক চবদৰে বুজি পোৱা হয়। এইটোত কি হ'ব যে এইটোত সিহঁতে তাৰমানে কিছুমান বস্তু নক'লেও সিহঁতে বুজি পাব। উদাহৰণস্বৰূপে চাব পাৰোঁ, যদি এইখিনি বয়সৰ ল'ৰাক কোৱা হয় যে এটা অংক আছে যে 5 + y = 10, তেন্তে ইয়াত y মান কি হ'ব, তেওঁ সহজে বুজি পাব যে ইয়াত y মান 5 হ'ব, যাৰ কাৰণে 5 + y = 10 হৈছে। তো সেইবিলাক বস্তু বিমূৰ্ত ধাৰণা। যোনটো y সেইটো এটা বিমূৰ্ত বস্তু, সেইটো মূৰ্ত বস্তু নহয়। বিমূৰ্ত ধাৰণা কি কৰিব আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰত ল'ৰা ছোৱালীবিলাকে পাব। তাত প্ৰকল্পিত মানে যে এইটোৱে যে যিকোনো এটা সমস্যা কেনেকুৱা হ'ব পাৰে বা সেইটোৰ কি সমাধান দিব পাৰি সেই বিষয়ে কিছু কথা জনা হয়। এইটো হৈছে প্ৰকল্পিত ধাৰণা। তো আজি আমি জিন পিয়াজৰ থিয়ৰিটো আলোচনা কৰিলোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত আমি ইয়াৰ নেক্সট যি থিয়ৰি থাকিব দুটা, তাক এটা আলোচনা কৰিম, তাৰপিছত আৰু এটা আলোচনা কৰিম। তো MCQ আলোচনা কৰাৰ আগতে মই এটা কথা কৈ থওঁ, যদি আপোনালোকৰ মোক কিবা সুধিব লগা থাকে মোৰ ছ'চিয়েল মিডিয়া যি হেণ্ডেল আছে তাত সুধিব পাৰে। মোৰ ইনষ্টাগ্ৰাম, ফেচবুক পেজ বা মোৰ এটা ইউটিউব চেনেল আছে, ভ্লগ চেনেল, সেইটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰম্ভ কৰিছোঁ কুৱেশ্যনবিলাক। গঠনবাদ তত্ত্ব সম্পৰ্কে আগবঢ়াইছিল ফ্ৰয়েডে, উডৱাৰ্ডে, জিন পিয়াজে, উপৰাত নহয়। তো এইটো হ'ব জিন পিয়াজে। গঠনবাদ তত্ত্ব ঘাইকৈ নিৰ্ভৰশীল পৰীক্ষণৰ ওপৰত, নিৰ্দেশনাৰ ওপৰত, পৰ্যবেক্ষণৰ বৈজ্ঞানিক পদ্ধতিৰ ওপৰত, উপৰাত নহয়। তো গঠনবাদ তত্ত্ব ঘাইকৈ নিৰ্ভৰশীল পৰ্যবেক্ষণৰ বৈজ্ঞানিক পদ্ধতিৰ ওপৰত। তো আপোনালোকে এতিয়া বুজি পোৱা নাই পৰ্যবেক্ষণৰ বৈজ্ঞানিক পদ্ধতি কি। তো যেতিয়া আমি শিক্ষণৰ পদ্ধতি মই আলোচনা কৰিম তাত আমি এইটো বিষয়ে আলোচনা কৰিম। ব্যক্তিয়ে নিজৰ শক্তি নিজৰ পূৰ্ব অভিজ্ঞতাৰ পৰা নিজে তৈয়াৰ কৰি লয়। এইটো উল্লেখ আছে গঠনবাদ তত্ত্বত, সংযোগবাদ তত্ত্বত, অনুবন্ধনত, সামগ্ৰিকতাবাদত। মই কৈছোঁৱেই যে শিশুৱে বা ব্যক্তিয়ে নিজৰ পৰিৱেশ আৰু অভিজ্ঞতাৰ পৰা নিজৰ যি থাকে বোধ শক্তি থাকে এইটো তৈয়াৰ কৰি লয়। তো সেইটো হ'ব গঠনবাদ তত্ত্বত। গঠনবাদ তত্ত্বত শিক্ষাৰ্থীৰ পূৰ্বৰ অভিজ্ঞতা জড়িত থাকে, বৰ্তমান অভিজ্ঞতা জড়িত থাকে, ভৱিষ্যতৰ অভিজ্ঞতা জড়িত থাকে, উপৰাত নহয়। তো পূৰ্বৰ অভিজ্ঞতা জড়িত থাকে। গঠনবাদ তত্ত্বত উল্লেখ ব্যক্তিত্বৰ তত্ত্বত পোৱা যায়, বুদ্ধি তত্ত্বত পোৱা যায়, জ্ঞানাত্মক বিকাশ তত্ত্বত পোৱা যায়, উপৰাত নহয়। তো যি গঠনবাদ তত্ত্ব আছে কনষ্ট্ৰাকটিভিজিম, তো পিয়াজেৰ এইটো যি তত্ত্ব আছিল এইটো জ্ঞানাত্মক বিকাশ তত্ত্ব আছিল। তো ইয়াৰ উত্তৰ জ্ঞানাত্মক বিকাশ তত্ত্বত পোৱা যায়, এইটো হ'ব। তো মই কুৱেশ্যন 5টা চন্দ্ৰপ্ৰসাৰণৰ যি কিতাপ আছিল তাৰ পৰা লৈছোঁ। আপোনালোকে চন্দ্ৰপ্ৰসাৰণ যিখন কিতাপ আছে সেইখন চাই ল'ব। চন্দ্ৰপ্ৰসাৰণৰ যিবিলাক MCQ আছে, MCQ চন্দ্ৰপ্ৰসাৰণৰ যদিও পৰীক্ষাত নাহে বা আহে সেইটো বেলেগ কথা, মোৰ বোধেৰে সেইবিলাক খুবেই ইম্পৰ্টেণ্ট। আৰু মই ভাবোঁ যে সেইবিলাক পঢ়িলে আপোনালোকৰ যিবিলাক থিয়ৰী পঢ়িব, থিয়ৰীৰ লগত যিবিলাক কুৱেশ্যনবিলাক ৰিলেট কৰি চাব, আপোনালোকে নিজে এনচাৰবিলাক কৰিব পাৰিব। ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।